ইমান যে গৰম ন, ইমান ঘাম ওলাইছে। থৈ দিয়া হ'লে পানী টেংকিটো আধাখিনি পুৰ গ'লহেঁতেন। এই ভাত পানী খালেনে বাৰু? মই দিলোঁ এচৰীয়া পানী দিয়া ভাত লগত বুট, আপোনাৰ মাহৰ গুড়া আৰু বেহুৱা দি দিলোঁ। কালি মানে মোৰ ভাত খোৱা ভাল নহ'ল। এই যে আমাৰ গাঁৱৰ পদুম, এই যে গেৰেলা পদুম, চিনি নাপায় দেই আপোনালোকে। গেলা পদুমৰ নাতিনীয়েকৰ তোলনি বিয়া আছিল, তালৈ গৈছিলোঁ। তাতে মানে আহোঁতে সন্ধিয়া হ'ল যে, আৰু ভোক আছিল, খোৱাহে নহ'ল। ৰাতি নাখালোঁ, সেইকাৰণে এতিয়া সোনকালে দবাই দিলোঁ একেবাৰে। এখন খাবলৈ যাবলৈ বৰ মন নাছিল। আজিকালি পেজেনৰ বৰ দিগদাৰ নহয়। আমাৰ দিনৰ নিচিনা নহয়, ফৰকৰ কাপোৰ এটা, চেমিজ এটা, আপোনাৰ বোৱা চাদৰ এখন, মেখেলা এখন, এইবোৰ দিলেই হৈ যায়। আজিকালি মানে তোলনি বিয়াৰ পেজেণ্টবোৰ নহয়, একে বৰ বিয়াতকৈও মানে ওপৰত। সেই এওঁ ক'লে 2খন মানে 50 টকীয়া নোট আছে, তাকে দিবা, বাকীবোৰ 500 টকীয়া বান্দোল দিবতো নোৱাৰি নহয় জানো। সেই বোলো ভাবিলোঁ এসাঁজ খায়েই আহোঁ। কি দোকান, কি ৰভা নকৈছোঁ। বেলুনে বেলুন, 2খন দোকান, এখন কফি, এখন মিঠা পান। বেয়াই লাগিছে, বেলেগত যে বিক্ৰী কৰিব নোৱাৰে, সেইকাৰণে ইয়াতে দিবলৈ আহিছে পাই। মই টিপিক কৰি কি কৰিলোঁ, পেকেটটোৰ পৰা 50 টকা এটা উলিয়াই ল'লোঁ নহয়। খাম আৰু কফি একাপে আৰু পান এখন নহয় জানো। কফি আৰু তেওঁলোকে ৰভাতে দিলেগৈ। মই সুধিলোঁ মনে মনে, দাম কিমান? বোলে নালাগে, খাওক খাওক। খাই দিলোঁ 2 কাপ। ইমান ধুনীয়া নহয়, বহুত ভাল লাগিছে জানে। যে কিছুমানে এনেকৈ ইমান চেলফি লৈছে, মোৰ আকৌ বহুত লাজ লাগে জানে। নলওঁ নহয়, একে বাকলি বহুত লাজ পাওঁ। আকৌ খাবলৈ মাতিছে, গৈছোঁ নহয়, চবেই দেখোন একে কাঁহী পাতি পাতি ৰৈ আছে। মোৰ আকৌ সি যে ৰামায়ণৰ ৰাৱণে যে আপোনাৰ এই যে সীতাক যে হৰণ কৰিব সময়ত এনেকৈ ৰৈ আছিলে, ভিক্ষান দেহি ভিক্ষান দেহি। ঐ মৰতি, নাহক কিয় গিৰি আৰু দেউতো অহাৰ আগতে ভিক্ষাখন দিবলৈ। আকৌ যে হিন্দী চিনেমা এখনত কৈছিলে, এই ঠাকুৰ তোমাৰে কিচ্ছেন মে কিয়া খানা হে মুঝে দে দে ঠাকুৰ। এইটো মাওজাটো বুজিয়ে নাপায়। এই ঠাকুৰ तुम्हारे रसोई में क्या खाना है मुझे दे दे, नहीं तो तुम्हारा हाथ काट कर तुम्हारे हाथ में ही दे देंगे ठाकुर। থিয়হি থিয়হি কোনোবাই খানা খাব পাৰে নেকি? ইমান পইচা খৰচ কৰিছে, 2খনমান টেবুল চকী গোটাব নোৱাৰে। যি 2খন চকী আছে তাকো বেলেগ মানুহে খাই আছে। সেইকাৰণে ভাবিছোঁ এনেকৈ যদি কাৰোবাৰ ঘৰত বিয়া পতা বুলি শুনো, ঘৰৰ পৰাই চকী লৈ যাম। এনেকৈ খাব পাৰি নেকি? মাত্ৰ মই 3বাৰ উঠি গৈ পেলাই 6 পিচ নে 7 পিচ মাংস খাইছোঁ জানেনে। অলপ সৰহকৈ খাবলৈ পাব লাগে। 50 টকা দিছোঁ, মই 50 টকা দিছোঁ, হয়নে নহয় বাৰু কওকচোন। সেইকাৰণে ৰাতিপুৱা আৰু আজি সোনকালে ভাতটো বনাই খাই আজৰি হৈ দিলোঁ। গম পাইছেনে, পানী দিয়া ভাত একদম মজা লাগে। এচৰীয়া গিৰাই দিলোঁ একদম, খা।